দুজনক শেষ কৰিব পাৰিলে মোৰো কৰ্তব্য শেষ হৈ আহিব। শৈল্য আৰু শকুনি সিহঁতৰ বাবে বিশেষ চিন্তান্বিত হ'ব নালাগে। দাদা তীৰ্থৰ পৰা ঘূৰি অহাৰ আগতে দুৰ্যোধনক কিবা এটা কৰিব নোৱাৰিলে পাছত কৰি উঠা টান হ'ব। দাদাৰ পৰম ভক্ত দুৰ্যোধন নহয়, শকুনিকো লগতে আঁতৰাব লাগিব, নহ'লে হয়তো আজি মোৰ পৰম ভাগ্য নাৰায়ণৰ আগতেই ওলালো। প্ৰণাম। তোমাৰ কথাকে ভাবি আছিলো মামা। কুৰুক্ষেত্ৰৰ ভাৱেৰে মোৰ কথা ভাবিছিলানে কুৰুক্ষেত্ৰৰ ভাৱৰ মাজতে মোৰ কথা ভাবিছিলা? মাজতেই মামা। তেন্তে আমাৰো চাউল উকলিল। কিয় মামা? অতদিনে ডাঙৰ ডাঙৰ গ্ৰহ নক্ষত্ৰবোৰ গণনা কৰি আছিলা, গতিকে আমিবোৰ চকুত পৰা নাছিলো। এতিয়া সেইবোৰ শেষ কৰি যদুপতিয়ে যেতিয়া সৰু সৰু তৰাৰ লেখত ধৰিলেহি, আমিতো পপিয়া তৰা, আমাকতো খহাবাই। মামা তুমি বৰ চতুৰ। সকলোখিনি যদুপতিৰ পৰাই ধাৰ কৰা। মামা এটা কথা সুধিম, কবানে? অন্তৰ্যামী ভগৱানে নকলেও জানিব। বাৰু কোৱাচোন, এই কুৰুক্ষেত্ৰ ৰণৰ কাৰ পৰাজয় হ'লে তুমি ভাল পোৱা? পৰাজয় হ'বলৈ আৰু বাকী নাই। এতিয়া ভাল পাইছো নে বেয়া পাইছো যদুপতিয়ে জানি। মামা কৌৰৱৰ আশ্ৰয়ত থাকি দুৰ্যোধনৰ ইমান বিশ্বাসভাজন হৈও বিশ্বাসঘাতকী কিয় হ'লা? তাৰ উত্তৰো নাৰায়ণক দিব লাগিবনে? তুমি নিষ্ঠুৰ মামা। আৰু তুমি? মই মোৰ কৰ্তব্যহে পালন কৰিছো। তেন্তে মোৰ কৰ্তব্যৰ কোনখিনি ত্ৰুটি ৰ'ল দয়াময়? ভাগিন ভাগিন বুলি মুখৰ অমৃতেৰে ফুলাই অন্তৰত চিৰসূচিত হৰাহৰ বিষ খোৱাতকৈ সন্মুখ যুদ্ধত অক্ষিধাৰণ কৰি শত্ৰুতা আচৰণ কৰা অনেক গুণেই শ্ৰেয় মামা। যদুপতি মামা ক্ৰোধান্ধ মানুহ মই। এই প্ৰতাৰণা প্ৰবঞ্চনা ক্ষমাৰ অযোগ্য বুলি জানো, কিন্তু পূৰ্ণ ব্ৰহ্ম ভগৱানৰ কপট নিদ্ৰাতকৈও মোৰে আচৰণ অধিক দূষণীয়নে? ভুল বুজিছা মামা। সদায় ভুল কৰি কৰি ভুলতেই অভ্যস্ত হলো। এতিয়া শেষ সময়ত সেই ভুল নাভাগে নাৰায়ণ। নুবুজিলো মামা। অতি সহজ। পৰ পদক্ষেপী শকুনি দুৰ্যোধনৰ অন্নৰে লালিত পালিত এই দৰিদ্ৰ শকুনি, প্ৰবঞ্চক প্ৰতাৰক ৰাজদ্ৰোহী শকুনি, আৰু এই শকুনিৰ মূৰৰ ওপৰত ভাৰত যুদ্ধৰ সকলো দুখ সকলো কলংক জাপি দি স্বয়ং অগতিৰ গতি ত্ৰিজগতৰ পতি ভগৱান কৃষ্ণই যেতিয়া সকলো দুখৰ পৰা হাত সাৰিব পাৰিছে, সেই শকুনি সামান্য শকুনি নহয়, তাৰ জীৱন ধন্য আৰু তাৰ জনম ধন্য। আৰু এই জীৱনৰ গৰাকী তুমি যদুপতি, সেয়ে মোৰ ধন্যবাদ গ্ৰহণ কৰা। তোমাৰ উদ্দেশ্য আৰু মোৰ উদ্দেশ্য একেই নহয়। তোমাৰ উদ্দেশ্য প্ৰতিশোধ, এটা বিৰাট ধ্বংস, কিন্তু মোৰ धर्म
যদুপতি 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 ইফালে ইফালে কুৰুক্ষেত্ৰ ৰণ লাগিছে আৰু তুমি কৌৰৱৰ প্ৰধান সেনাপতি হৈ ইয়াত প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিছাহি মামা শৈল্যই নিজৰ দায়িত্ব বুজে শুনি সন্তোষ পালো তুমি ইয়াত কিয় তোমাক বিচাৰি মোক বিচৰাৰ কোনো আৱশ্যক নাই যোৱা যুদ্ধ কৰা আমাৰ জয় অনিবাৰ্য মই ইয়াতে বিমাৰ্জনৰ কাৰণে অপেক্ষা কৰিম কিন্তু সেনাপতিক নেদেখি যদি আমাৰ সৈন্যই নালাগে কৌৰৱৰ সেনাপতি মই কুৰুক্ষেত্ৰত কাপুৰুষৰ স্থান নাই যোৱা যুদ্ধ কৰা যদি যদি আদেশ পালন নকৰো কৌৰৱৰ সেনাপতি বুলি ক্ষমা নকৰো শৈল্য ভাৰত যুদ্ধৰ অৱসান হওঁ হওঁ মামা ৰথী মহাৰথী গল মামা ঐক্যখিনি সেনা নিপাত হ'ল ভাৰতৰ প্ৰবল প্ৰতাপী ৰজা দুৰ্যোধন ভাতৃহীন শক্তিহীন হ'ল তথাপিতো শৈল্য কোনেও উন্মাদগ্ৰস্ত অৱস্থাটোক ৰংগা চক্ষু দেখুৱাই এই শকুনিৰ ওপৰত প্ৰভুত্ব খটুৱাবলৈ সাহ কৰা নাছিল ভাৰতে শকুনিক গুৰুকুলৰ মন্ত্ৰণাদাতা দুৰ্যোধনৰ মাতুল বুলি ভয় কৰা নাই ভাৰতে শকুনিক ভয় কৰিছে শকুনি বুলি তোমাৰ উদ্দেশ্য শুনা শৈল্য মামা যি ভাৰত যুদ্ধত তুমি চতুৰ্থ সেনাপতি হৈ নিজেই নিজতে গৰ্ব কৰি মোৰ ওপৰত প্ৰভুত্ব খটাব খুজিছা সেই ভাৰত যুদ্ধৰ আৰম্ভণি কৰিলে শকুনিয়ে আৰু আৰু জবনিকা পলাব এই শকুনিয়ে মোৰ উদ্দেশ্য জানিব খুজিছা মৃতদেহৰ ওপৰত মোৰ অতহাস্য হাঁহি শুনা নাছিলা পাখা খেলত পিতৃৰ অস্থিৰ নিৰ্মিত পাখাটি দেখি তুমি বুজিব পৰা নাছিলা মোৰ উদ্দেশ্য জানিব খুজিছা শৈল্য বায়ুৰ বেগেৰে যুধিষ্ঠিৰ লৰি আহিব ধৰিছে শৈল্য কৌৰৱৰ সেনাপতি মৰ পাৰত নিয়তিৰ বেৰি বাজি উঠিব ধৰিছে তুমিও আগবাঢ়া শৈল্য তুমিও আগবাঢ়া তুমিও সহদেৱে মোকো বিচাৰি ফুৰিছে দুৰ্যোধন বিদায় যি শকুনিৰ নিৰান্নবৈটা ভাতৃ আৰু বৃদ্ধ পিতাক হেমঠি অন্নৰ বাবে তিল তিলকৈ মাৰিছিলা সেই শকুনিয়ে তোমাৰো নিৰান্নবৈটা ভাতৃক অন্ধকাৰ কালচাংগ্ৰত পেলাই বৃদ্ধ
মনুষ্যৰ বুকুত এখন চিতা জ্বলাই তাৰ প্ৰতিজ্ঞা অক্ষৰে অক্ষৰে পালন কৰিলে আজি মোৰ কৰ্তব্য শেষ। কি চক খাই উঠিলা যে? পূজা শেষ কৰি তোমাৰে অপেক্ষা কৰিছিলো সহদেৱ। ঠিক সময়তে ওলাইছাহি। আহা আহা আজি এই পুণ্য ভাৰত ভূমিত গুৰুকুলৰ মন্ত্ৰণা দাতা মানৱ জন্মৰ প্ৰহেলিকা ভাৰতৰ ধূমকেতু শকুনিৰ শেষ নিশ্বাসত এই ভাৰত যুদ্ধৰ অৱসান হওক সেই বুলি আত্মসমৰ্পণ নকৰো। প্ৰতিহিংসাপৰায়ণ ক্ষত্ৰিয় ময়ো অহিচালনা কৰিব জানো। লোৱা অস্ত্ৰ লোৱা। পিতা পিতা জন্মদাতা সত্তৰ শুনিতে ৰাঙলী মোৰ জীৱনৰ ৰঙা জবা পাহি আজি তোমাৰ পাদ পদ্মত কৰিলো অৰ্পণ। দুৰ্যোধন ধৃতৰাষ্ট্ৰ গান্ধাৰী সহদেৱ এয়ে শেষবাৰ কৌৰৱত ভাগ্য বিধাতা মৃত্যুৰ আগত শিৰচ্ছেদ কৰাৰ আগত শস্যমল ভাৰত ভূমিক শেষবাৰৰ বাবে চাই ল। সহদেৱ এই ভাৰত ভূমিক শকুনিয়ে সুশ্যামল কৰি ৰখা নাই। বাবা সীতাগ্নিৰ ছাই পৰিণত কৰিছো। এই কৌৰৱক গৌৰৱ কৰি ৰখা নাই। বাবা সিহঁতৰ গৌৰৱ ধূলিৰ লগত মিহলাই দিছো। দুৰ্যোধনক ৰজা কৰি ৰখা নাই। বাবা পথৰ ভিক্ষাৰী কৰি বুকু ভাগি ভাগি কান্দিবলৈ ভাৰতৰ শ্মশান ঘাটত এৰি দিছো। মৃতগ্ৰাহী জ্ঞাতিদ্ৰোহী তাৰ পুৰস্কাৰ গ্ৰহণ কৰ। যি শকুনিয়ে ৯৯টা ভাতৃক মৃত্যুদণ্ড দিব পাৰে সেই শকুনিয়ে মৃত্যু গ্ৰহণ কৰিবও পাৰে। আজি মোৰ মৃত্যু নহয় সহদেৱ, আজি মোৰ মুক্তি, আজি মোৰ মুক্তি। তেন্তে চিৰ মুক্তি প্ৰদান কৰ তো। বেছ তেন্তে শেষ হওক। বেছ তেন্তে Halagi